হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই বেচন আৰু চুজিৰ এটা খুবেই সুন্দৰ আৰু একেবাৰে সহজ লাড়ু ৰেচিপি লৈ আহিছোঁ। এতিয়া আহকচোন চাওঁ ৰেচিপিটো। ইয়াৰ বাবে মই এখন কেৰাহী লৈ লৈছোঁ আৰু কেৰাহীটো মই এতিয়া গৰম হ'ব দিছোঁ। কেৰাহী গৰম হ'লত মই 1 চামুচ ঘিউ দিছোঁ আৰু ঘিউখিনি গলাৰ পাছত ঘিউখিনি গলিছে। এতিয়া মই ইয়াতে 1 কাপ চুজি দিছোঁ আৰু চুজিখিনি খুব ভালকৈ এতিয়া মই ভাজি ল'ম। জুইটো একেবাৰে সিমত ৰাখিছোঁ। ভালকৈ ভাজিব লাগিব, নহ'লে চুজিৰ যদি কেঁচা ভাৱটো থাকি যায় তেতিয়া লাড়ুটো খাবলৈ ভাল নালাগিব। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহা ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। এয়া আমাৰ চুজিখিনি ভজা হৈ গৈছে আৰু মই এতিয়া এখন প্লেটত কাঢ়ি ৰাখিলোঁ আৰু মই সেই একেখন কেৰাহীতে মই আৰু 1 চামুচ ঘিউ দিছোঁ। জুইটো একেবাৰে সিমত ৰাখিছোঁ আৰু এই ঘিউ গলি গৈছে আৰু মই পুনৰ 1 কাপ বেচন এতিয়া ভাজি ল'ম। বেচনখিনি লৰাই ভাজিব লাগিব, নহ'লে পুৰি যোৱাৰ চান্স থাকে। যদি বেচনখিনি পুৰি যায় তেন্তে লাড়ুটো খাবলৈ ভাল নালাগিব। বেচনখিনি খুব ভালকৈ ভাজিব লাগিব আৰু জুইটো একেবাৰে সিমত ৰাখিব লাগিব। এই লাড়ু বনাবলৈ একেবাৰে সহজ। আৰু এয়া মোৰ বেচনখিনি ভজা হৈ গৈছে আৰু মই বেচনখিনি পুনৰ এখন প্লেটত কাঢ়ি ৰাখিলোঁ আৰু মই ইয়াতে এতিয়া সেই একেখন কেৰাহীতে পানী দিম 1.5 কাপ। সেয়া পানী মই 1.5 কাপ লৈছোঁ আৰু ইয়াতে মই এতিয়া ইলাচি 2টা ভাঙি দিছোঁ আৰু মই পানীখিনি উতলিব দিম। আৰু এতিয়া এই পানীখিনি উতল আহিলত মই ইলাচিকেইটা কাঢ়ি পেলাম। যদি আপোনালোকৰ ইলাচি পাউডাৰ থাকে তেন্তে ইলাচি পাউডাৰো দিব পাৰে। আৰু এতিয়া মই উতলি থকা পানীখিনিত 1 কাপ চেনি দিছোঁ আৰু চেনিখিনি খুব ভালকৈ লৰাই গলিব দিম। এয়া চেনিখিনি গলিলে আৰু মই ইয়াতে ভাজি ৰখা চুজিখিনি দিম আৰু জুইটো একেবাৰে সিমত ৰাখিম আৰু এইখিনি এতিয়া চুজিখিনি চেনি পানীখিনি শুহি ল'ব আৰু মই ইয়াতে এতিয়া বেচনখিনি দি দিম আৰু পুনৰ মই বেচনখিনিও ভালকৈ এনেকৈ চুজিখিনিৰ লগত মিহলাম। এয়া দেখিছেনে? এতিয়া কেৰাহী অলপ এনেকৈ লৰাই থাকিলে কেৰাহীৰ পৰা যেতিয়া সামগ্ৰীখিনি এৰি আহিব, এয়া দেখিছেনে? কেৰাহীৰ পৰা এৰি আহিছে। এতিয়া মই সামগ্ৰীখিনি এখন প্লেটত কাঢ়ি ল'ম আৰু এইখিনি ঠাণ্ডা হ'ব দিম। এইখিনি ঠাণ্ডা হৈ গৈছে। এয়া ঠাণ্ডা চুব পৰা হৈ গৈছে। এতিয়া মই ইয়াতে 1 চামুচ ঘিউ মিহলাম আৰু পাউডাৰ গাখীৰ মিহলাম। পাউডাৰ গাখীৰ মই 2 চামুচ দিছোঁ, আপোনালোকে বেছিও দিব পাৰে। আৰু ইয়াতে মই কাটি ৰখা শুকান নাৰিকল দিছোঁ। নাৰিকলখিনি মই ঘিউত ভাজি লৈছোঁ আৰু এইখিনি মোৰ ধুনীয়াকৈ মিহলোৱা হৈ গৈছে। এতিয়া মই নিজৰ জোখত লাড়ু বনাম। আপোনালোকে লাড়ু সৰুও কৰিব পাৰে, ডাঙৰো কৰিব পাৰে।
এই লাড়ু খাবলৈ খুবেই ভাল লাগে। আপোনালোকে যদি এনেকৈ বনোৱা নাই এবাৰ বনাই চাব পাৰে। এই লাড়ু বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ খুবেই ভাল লাগে। এয়া আমাৰ লাড়ু ৰেডি হৈ গৈছে। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।